বন্ধুসকল মই আছো বৰ্তমান কোকৰাঝাৰ জিলাৰ বিজনীৰ যি শ্ৰী শ্ৰী মহামায়া স্নানাঘাট মন্দিৰ আৰু শ্ৰী শ্ৰী মহামায়া মন্দিৰৰ ওচৰৰ এখন নদীত প্ৰচণ্ড ঠাণ্ডা আৰু ডাঠ কুঁৱলীয়ে এই চাওক চাৰিওফালে আৱৰি ধৰিছে আৰু আমি আহিছোঁ মহামায়া মন্দিৰৰ ওচৰৰ এখন নদীত গা ধুবলৈ। গা ধোৱাৰ পিছত আমি দৰ্শন কৰিম আৰু এয়া অন্নপূৰ্ণা মন্দিৰ ইয়াতে নদীৰ ওচৰত আছে সৰুকৈ। আৰু গা ধোৱাৰ পিছত এইবাৰ আমি আহিছোঁ এয়া চাওক বাসুকী নাগ শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰলৈ কেনেদৰে ওপৰলৈ বগাই গৈছে। এচাক বাসুকী নাগ, এক ভয়ানক বাসুকী নাগ। ভগৱান শ্ৰীকৃষ্ণই বাসুকী নাগৰ মূৰৰ ওপৰত উঠি নৃত্য কৰিছিলে। এইবাৰ আমি আহি পাইছোঁ এয়া চাওক শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰ। বন্ধুসকল এয়া কোকৰাঝাৰ বিজনীৰ শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰ, আটক ধুনীয়া মন্দিৰ আৰু ইয়াত বহুতো দেৱ দেৱীক পূজা অৰ্চনা কৰা হয়। আপোনালোকক নিশ্চয় চাই ভাল লাগিব আজিৰ মোৰ এই ব্লগ, য'ত মই দেখাই আছোঁ মহামায়া স্নানাঘাট মন্দিৰ। শ্ৰী শ্ৰী মহামায়া স্নানাঘাট মন্দিৰ এক বিশাল মন্দিৰ হয়। বন্ধুসকল মোৰ লগত আছে মন্দিৰ পৰিচালনা সমিতিৰ অন্যতম এজন, তেখেতে ক'ব যে মহামায়া মন্দিৰৰ বিশেষত্ব কি, কি দেৱ দেৱীৰ ইয়াত পূজা অৰ্চনা কৰা হয় এই বিষয়ে কওকচোন। ইয়াতে মা মহামায়া স্নানঘাট হয়। এইটো ইয়াতে দেৱীয়ে স্নান কৰিছিল। বহুত বছৰ আগত ইয়াতে মন্দিৰ আছিল, 100 বছৰ আগত। আৰু 100 বছৰ আগত ইয়াতে মন্দিৰ আছে। মহামায়া 17টা মন্দিৰ আছে টোটেল। আমাৰ হনুমান আছে, 33 কোটি দেৱতা আছে, মহামায়া আছে, গণেশ আছে, শিৱ আছে আৰু মনসা আছে, নৱগ্ৰহ আছে, আদ্যা আছে, এনেকৈ 17টা মন্দিৰ আছে। ইয়াত 17টা মন্দিৰ বাৎসৰিকভাৱে পূজা হয়। আমাৰ ফেব্ৰুৱাৰী 22, 23 আৰু 24 বিশ্ব শান্তি শক্তি যজ্ঞ অনুষ্ঠান। আপোনালোকে আহিব, ইয়াত আহিলে ভাল লাগিব। ইয়াত এটা নৰ্থ ইষ্টত ইমান এটা ডাঙৰ এটা মন্দিৰ মহামায়া ধাম, এইটো ব্ৰিটিছ পিৰিয়ডৰ মন্দিৰ হয়। এয়া মহামায়া স্নানঘাট মন্দিৰৰ মুখ্য তোৰণ, জিৰণি চৰা আৰু ইয়াত দৰ্শনাৰ্থীসকলৰ পৰা 10 টকাকৈ ফিজ লোৱা হয়। ইয়াত বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয়। ইয়াত চাগৈ হাঁহ, এক মন্দিৰৰ মধ্যস্থত এক বিশাল হাঁহৰ প্ৰতিকৃতি ইয়াত এনেদৰে ৰখা হৈছে। আৰু এনেদৰে মই মন্দিৰৰ ভিতৰ ফালে আহিছোঁ। এয়া শিৱৰ প্ৰতিমা আৰু এনেদৰে বহুতো দেৱ দেৱীৰ ইয়াত প্ৰতিমা আছে। ইয়াত পূজা অৰ্চনা কৰা হয়। এনেদৰে চাকি ধূপ দীপ জ্বলোৱা হয়। মহামায়া মন্দিৰ স্নানাঘাট মন্দিৰৰ এই ভিতৰ ভাগৰ যি দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। এনেদৰে ইয়াত যিহেতু মহামায়া মানে দুৰ্গা মাৰ যি বাহন বাঘ ইয়াত আছে প্ৰৱেশ দ্বাৰত। আছে এটা চাওক বিশাল গছ, বট গছ। এই বট গছৰ ভিতৰেদি সুৰুং এখন আছে। এনেদৰে এই সুৰুঙেদি আমি ভিতৰত সোমাইছোঁ। চাওক বন্ধুসকল, বটগছৰ যি গুহা, এই গুহাৰ ভিতৰত চাওক মা কালীৰ এখন আটক ধুনীয়া প্ৰতিমা। এনেদৰে ভিতৰৰ পৰা আমি ওলাইছোঁ। আকৌ এইটো আচলতে প্ৰাকৃতিক বটগছ নহয়, কৃত্ৰিম বটগছ। এইটো মানুহে নিৰ্মাণ কৰা বটগছ। এনেদৰে আমি ডাঙৰ এক মুখা কিহৰ বা ইয়াৰ পৰা আমি ভিতৰলৈ সোমাই গৈছোঁ। মহামায়া মন্দিৰৰ এয়া ভিতৰ ভাগ। আচলতে আমি ভাবিব নোৱাৰাকৈ ইয়াত কিছু প্ৰতিমা বা কলাকৃতি আমি দেখিবলৈ পাইছোঁ। গুফা, ডাঙৰ ডাঙৰ শিলৰ গুফা। গুফাৰ ভিতৰলৈ সোমাইছোঁ। অকণমান ভিতৰৰ পৰিৱেশ এন্ধাৰ, সেয়েহে ভিতৰলৈ যাব বিচৰা নাই। শ্ৰী শ্ৰী আদ্যা মন্দিৰ, জয় মা কালী। এইটো মা কালীৰ প্ৰতিমূৰ্তি দেখিবলৈ পাইছোঁ।
বন্ধুসকল এনেদৰে দেখিবলৈ পাইছে চাওক পিছফালে হনুমানৰ প্ৰতিমূৰ্তি বিশাল সুউচ্চ প্ৰতিমূৰ্তি লগতে বাসুকী নাগ দেখিবলৈ পাইছে বাসুকী নাগ সুউচ্চ প্ৰতিমূৰ্তি বজৰংবলীৰ আৰু বাসুকী নাগ বহু দূৰলৈ এনেদৰে বাসুকী নাগ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে নাও এখনৰ ইয়াত প্ৰতিছবি ৰখা হৈছে মন্দিৰৰ ভিতৰ ভাগত আৰু বিভিন্ন কলাকৃতি ইয়াত দেখিবলৈ পোৱা গৈছে আজি দৰ্শনাৰ্থীসকলে চাই আচলতে ভক্তিভাৱৰ লগতে তেওঁলোকে নিশ্চয়কৈ আনন্দ পাব আনন্দিত হ'ব এনেধৰণৰ কলাকৃতি ইয়াত দেখিবলৈ পোৱা গৈছে গুফা আছে বহুতো আৰু এনেদৰে মন্দিৰৰ ভিতৰৰ যি বেলগছত এনেদৰে দৰ্শনাৰ্থীয়ে ধ্বজাবোৰ এনেদৰে ইয়াত বান্ধে লোকবিশ্বাস এই ধ্বজা বান্ধিলে মনৰ ইচ্ছা পূৰণ হয় আৰু এইবাৰ আমি আহি পাইছোঁ এয়া কাছ বিশাল কাছ আৰু মই ভিতৰলৈ সোমাই গৈছোঁ কাছৰ মুখ দুৱাৰেদি ভিতৰলৈ সোমাই গৈছোঁ ইয়াত বিভিন্ন দেৱ দেৱীৰ প্ৰতিমা এনেদৰে ৰখা হৈছে বন্ধুসকল আৰু এইবাৰ শেষত মই আহিছোঁ এই ম'হ যুঁজ যি দুটা বিশাল ম'হৰ যুঁজৰ এই যি প্ৰতিছবিৰ সন্মুখত আহিছোঁ আজি সঁচাকৈ ভক্তিভাৱৰ লগতে ইয়াৰ যি কলাকৃতি মহাময়া শ্ৰী শ্ৰী মহাময়া স্নানাঘাট মন্দিৰ কোকৰাঝাৰ জিলাৰ বিজনীৰ এই স্থানত আহি মই সঁচাকৈ বৰ প্ৰফুল্লিত হৈছোঁ আৰু ভক্তিভাৱৰ লগতে যি ইয়াৰ আকৰ্ষণীয় কলাকৃতিয়ে মোক বাৰুকৈ আকৰ্ষণ কৰিছে আৰু আপোনালোকলৈ মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে সকলোকে দেখাওক যাতে ইয়াত আৰু দৰ্শনাৰ্থীৰ সোঁত বয় বন্ধুসকল আমাৰ এই ধৰ্মীয় যাত্ৰাত আমি এইবাৰ আগবাঢ়িছোঁ মহাময়া যি মুখ্য মন্দিৰলৈ আমি আগবাঢ়িছোঁ এয়া কোকৰাঝাৰ জিলাৰ বিজনীৰ ঐতিহাসিক শ্ৰী শ্ৰী মহাময়া মন্দিৰ এনেদৰে মন্দিৰৰ কাষত বাসুকী নাগৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা গৈছে আৰু মন্দিৰ দৰ্শন কৰাৰ পিছত এনেদৰে মন্দিৰৰ পূজাৰীৰ পৰা ময়ো ফুট লৈছোঁ এই মহাময়া মন্দিৰ স্নানাঘাট মন্দিৰৰ যি কৃত্ৰিম বটগছ দেখাইছিলোঁ মানৱ নিৰ্মিত বটগছ আৰু এয়া হৈছে প্ৰাকৃতিক বটগছ ইয়াতে পূজা অৰ্চনা কৰা হয় বন্ধুসকল এনেদৰে চিৰিয়েদি আগবাঢ়ি গ'লে মহাময়া মন্দিৰৰ যি পুৰণি মন্দিৰ ওপৰত আছে বুলি কোৱা শুনিছোঁ আৰু এনেদৰে মই অকণমান আগবাঢ়ি গৈছোঁ আৰু এয়া গৈ থাকোঁতে ৰাস্তাতে এজন মানুহে ফল এটা বিক্ৰী কৰা দেখা পালোঁ কি ফল সুধোচোন বাৰু কি ফল এইটো কি বুলি কয় ৰামফল বুলি কয় ৰামফল ন এইটো কি ঔষধ হিচাপে ব্যৱহাৰ কৰিছে গেষ্ট্ৰিকৰ কাম কৰে গেষ্ট্ৰিকৰ কাৰণে আৰু কি কি বেমাৰ ভাল হয় খালে গেষ্ট্ৰিক লিভাৰ আৰু এই ফল বিশেষকৈ ক'ত হয় এইটো শ্বিলঙত হয় আচ্ছা এই যি এই চাইজৰ ৰামফল যদি এটা ক্ৰয় কৰোঁ কিমান হ'ব দাম বাৰু কেজি হিচাপে হয় নেকি কেজি নহয় এইটো এটা 5 টকা 10 পিছ 50 টকা এই পিচ এটা 5 টকা ন
বন্ধুসকল, এনেদৰে আজি শ্ৰী শ্ৰী মহামায়া ধাম দৰ্শন কৰিলোঁ আৰু আজিলৈ ইমানতে সামৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে, বাই বাই।